আজি 10 মে শুনি লওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ৰাজ্যৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যত বহু বিবাহ নিষিদ্ধকৰণৰ বাবে আনিব আইন। মুখ্যমন্ত্ৰীৰ ঘোষণা। অসমত বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ মতে বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে আনিব আইন। অসমত আমি পলিগেমি বন্ধ কৰিব খুজিছো। অৰ্থাৎ এজন পুৰুষে হি হিন্দু ধৰ্ম হওক মুছলমান ধৰ্ম হওক 4 গৰাকীকৈ মহিলাক যেটো বিয়া কৰাৰ এটা প্ৰৱণতা আছে তাক আমি বন্ধ কৰিব খুজিছো। Assam government has decided to constitute a committee to scrutinize the provision of the Muslim Personnel Law Sharia Act 1937 along with Article 25 of the Constitution of India in relation to the directive principle of state policy for a uniform civil code. So we are not going towards UCC কাৰণ তাৰ কাৰণে এটা national consensus প্ৰয়োজন হ'ব. Central government will take the initiative. But অসমত আমি as a part of that, as a one component of UCC, আমি polygamy অসমত বন্ধ কৰিব খুজিছো। যে polygamy we want to declare unconstitutional and illegal through a state act. তাৰ কাৰণে আমি এটা কমিটি বনাই লম যি কমিটিয়ে সকলো লিগেল লুমিনাৰিজ ইসলামিক স্কলাৰ আদাৰ স্কলাৰ সকলৰ লগত আলোচনা কৰি আমাক ৰিকমেন্ডেশন দিব আৰু আমি খুব সোনকালে এই দিশত আমি আগবাঢ়িব খুজিছো। বাট যেহেতু ইয়াত লিগেল কমপ্লিকেশন আছে সো উই আৰ মেকিং আৱাৰ ইন্টেনশন ক্লিয়াৰ টুডে বাট ৱে ফৰৱাৰ্ড উইল বি ডিসকাস through a expert committee which will constitute. এতিয়া আহিছো পৰৱৰ্তী খবৰলৈ। সমবায় ভিত্তিত গাখীৰ উৎপাদন ও বিক্ৰী কৰা দুগ্ধ পালকসকলৰ বাবে সুখবৰ। প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ অতিৰিক্ত ৰাজসাহায্য দিব ৰাজ্য চৰকাৰে। শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। অহা 1 জুনৰ পৰা আমি ডায়েৰী প্ৰডাকশ্যনৰ ওপৰত এটা বিশাল পদক্ষেপ ল'ব খুজিছো। সেইটো হ'ল যে সমবায় সমিতিৰ জৰিয়তে যি গাখীৰ সংগ্ৰহ কৰা হয় সেই গাখীৰ দিয়া খেতিয়কসকলক চৰকাৰে প্ৰতি লিটাৰত 5 টকাকৈ অতিৰিক্ত ৰাজসাহায্য প্ৰদান কৰিব। যদি সমবায় সমিতিয়ে অলৰেডি আপোনাক 26 টকা দি আছে 22 টকা দি আছে যেটো বজাৰৰ মূল্য হেতু তেওঁলোকে দিবই লাগিব। কিন্তু তাৰ ওপৰত another 5 rupees ৰাজ্য চৰকাৰে তেওঁলোকক প্ৰিমিয়াম হিচাপে দিয়াৰ বাবে কাম কৰিব। এইটো সমবায় সমিতি সমূহৰ জৰিয়তে সংগ্ৰহ কৰা গাখীৰৰ ওপৰত প্ৰযোজ্য হ'ব। ব্যক্তিগত কিনা বেচাত এইটো আমি দিব নোৱাৰিম কিন্তু যত এটা সিস্টেমেটিক ডেভেলপমেন্ট হৈছে। উদ্দেশ্যটো হ'ল যে নন্দিনী বা আমুলৰ দৰে আমি যাতে অসমত এটা বিশাল ব্ৰ্যান্ড আৰম্ভ কৰিব পাৰো। তাৰোপৰি অসমত আমি গাখীৰৰ এটা নাম সৃষ্টি কৰিব খুজিছো যে যোন সমবায়ে গাখীৰ উৎপাদন নকৰক কিয় ব্ৰ্যান্ড নেম এটাই থাকিব। যাতে এটা ধৰক অসমী নাম দিলো। এটা মই এক্সাম্পল দিছো। আমাৰ পুৰবিয়ে প্ৰডিউস কৰিলেও নামটো অসমীয়া থাকিব বা আমাৰ বিশ্বনাথ চাৰিআলিত প্ৰডিউস হলেও নামটো একে থাকিব। পাঠশালাত প্ৰডিউস হলেও গাখীৰৰ নামটো একে থাকিব। তাৰ মানে কোৱালিটি কন্ট্ৰোলৰ জৰিয়তে আমি এটা ব্ৰ্যান্ড নেম কৰিব খুজিছো যেটো আমুল বা নন্দিনীৰ পৰ্যায়লৈকে আমি লৈ যাব পাৰো। আমি ইমান দিনে সেই দিশত চিন্তা চৰ্চা কৰা নাছিলো আৰু সেই কাৰণে আমি অসমত ডায়েৰী উদ্যোগৰ বিশাল সম্ভাৱনা থকাৰ পিছতো আমি এটা ব্ৰ্যান্ড এটা অসমৰ ব্ৰ্যান্ড এটা আমি সাজু কৰিব পৰা নাছিলো। আমি এইবাৰ সেই দিশত ৰাজ্য চৰকাৰে কাম কৰাৰ বাবে সিদ্ধান্ত লৈছো। আপোনাক এটা অনুৰোধ জনাব খুজো যদি আপুনি ভিডিওটো লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আপুনি যদি ফেসবুকত চাই আছে তেন্তে পেজখন ফলো কৰক আৰু যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ইউটিউবত হলে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিও মিছ নহয়। এতিয়া আহিছো মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী ঘোষণালৈ। এজাহাৰ দিবলৈ আপুনি আৰু এতিয়া থানাত যাব নালাগে।
আৰক্ষী এপৰ জৰিয়তে আপুনি দাখিল কৰিব পাৰিব এজাহাৰ ভেৰিফিকেশ্যনৰ কামৰ বাবে আপুনি যাব নালাগে অফিচলৈ চৰকাৰী পৰ্যায়ৰ দুৰ্নীতিও থ্ৰু ডিজিটাইজেশ্যন আমি লাহে লাহে নোহোৱা কৰি আছোঁ আজি ট্ৰান্সপৰ্টত আমি কৰিছোঁ আমাৰ বিভিন্ন বিভাগত আৰু এতিয়া পুলিচকো আমি এজাহাৰ বাই এপত আমি দিব পাৰিম অৰ্থাৎ আমি যদি 26 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব যেতিয়া এজাহাৰ দিবৰ কাৰণে আমি থানাত যাব নালাগে এজাহাৰ উইল বি ফাইল থ্ৰু এ এপ পুলিচ এপ আৰু যিকোনো ভেৰিফিকেশ্যনৰ কাৰণেও আমি ক'তো থানাত যাব নালাগে এভৰিথিং উইল বি ডিজিটাইজ লাহে লাহে আমাৰ গভৰ্ণমেণ্টৰ গোটেইকেইটা ডিপাৰ্টমেণ্টৰে কাম কাজ আমি 100% ডিজিটাইজেশ্যন আৰু অট'মেশ্যন অকল ডিজিটাইজ হ'লেও নহ'ব কাৰণ তাতো বেক অফিচত মানুহৰ কাম থাকে আমি ডিজিটাইজ আৰু অট'মেশ্যন দুইটা কৰিব খুজিছোঁ যাতে বাই 2026 চৰকাৰী অফিচত মানুহ যাব নালাগে এতিয়া আহিছোঁ পৰৱৰ্তী ঘোষণালৈ প্ৰতিটো বিধানসভা সমষ্টিত থাকিব উপায়ুক্তৰ কাৰ্যালয় আৰু মই ভাবোঁ যে এবাৰ মিছন বসুন্ধৰাৰ জৰিয়তে আমি যদি লেণ্ড ৰেকৰ্ডছটো ঠিক কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ চৰকাৰী কাৰ্যালয়ত যোৱা প্ৰয়োজন নহ'ব এটা ডাঙৰ প্ৰশাসনীয় সংস্কাৰ আমাৰ বাবে অপেক্ষা কৰিছে সেইটো হৈছে যে প্ৰত্যেক সমষ্টিতে এজন উপায়ুক্ত যে কোনো যাতে উপায়ুক্তৰ কাৰ্যালয়ত আহিব নালাগে একোটা উপায়ুক্তৰ কাৰ্যালয় যাতে প্ৰত্যেকটো সমষ্টিত হয় উইথ অল পাৱাৰ এজন অতিৰিক্ত উপায়ুক্ত থাকিব তেওঁ ডিচিৰ সমস্ত অধিকাৰ তেওঁৰ হাতত থাকিব আৰু মহকুমা জিলা আদিৰ কনচেপ্ট নোহোৱা হৈ যাব সমষ্টিতে জিলাৰ কাম হ'ব তাৰমানে কনষ্টিটুৱেঞ্চি উইল বি দ্য বেচিক এছেঞ্চিয়েল কম্পোনেণ্ট অফ দ্য গভৰ্ণমেণ্ট জিলা উপায়ুক্তৰ কাম খালি হেল্থৰ কমিটি শ্বেয়াৰ কৰা জল জীৱন আঁচনি চোৱা এডুকেশ্যনৰ কমিটি শ্বেয়াৰ কৰা যিবিলাক ওপৰ পৰ্যায়ৰ কাম সেইবিলাক জিলা পৰ্যায়ৰ পৰা হ'ব কিন্তু কমন মানুহৰ যিজন ডিচি যাক আমাক সততে লাগি থাকে কমন মানুহজনৰ ডিচি উইথ 1 SDO and 2 EAC তেওঁলোক সমষ্টিতে বহিব এজন ডিচি ষ্ট্ৰোক এডিচি প্ৰত্যেক সমষ্টিত থাকিব লগত এজন SDO থাকিব তিনিজন EAC কাম চাৰ্কুল অফিচাৰ থাকিব কোনো আৰু ডিচি অফিচত আহিব নালাগে